Kardong. Bini birta pangjang along panelisami raniti mungpi nomnar juikha birta angton pen. Kidam tang arko ni phai arni goljuk diosoter Guwahati dungrani angkang kamrupalong pinaan karbi atumdo. Non uwi kimiatum amitang alam akipen cenglok pindeng sumport anta kivirang asonsi nang mandom. Amitang alam pen itianta kaceng kikacethan akisung tek tanglo. Karbi ang long ada tatuma phan kachini Jipura KCS Meghalaya Jona Mepu Elbinas timung pen kat news apherang kiaphan Hello Wing sita hang arni ponsi adimak long an kahomri padudam. Dio satara long non uwi kimiatum ke lamlon ke tek awitang long. Asami salam kaning je pen loksi akai ke jangpo. Non la pusona hut dipen rong pi inut lothan bang la pen rong alu akumitia kongchun bang ahem humri damsi puthot lamlon kachali pen cenglok pindeng sumpot kapak chuchia phan kaching ki kachathan padapon. Pini arni nadak gurchukalong mane Kamrup Metro Diosotala long tum karang ke hui pen itum banglo la pen ladak nililong do Meghalaya Cultural Society Amepu Albinus timung akan puf ni tum gaceng hon ada rong rup kacari kongkun bang dipen rongpi akan alang li condon kangco alang li ada youth mate ada young generation tum pan owe kini tum pan kangku tek abang pulo nasi karbi ang long arat kami tum ada kacin nyi kala son halo thoi le do tame bujeru so inglong le do tame bujeru so na hok le do tame karbi side nasi radak tame thoi along do tame karbi tum pinangan do nasi lam lun pen cenglok pending sumpot hai kan do kabe tame nona katini sikit dong lo nasi non radak koson si akhang kelan jima koson si la kasing thor jima noni tum ada sar dipen rong pipen itum cingki cingwaji pos যে এটা প্ৰশ্ন আমি সুধিম আপুনি কি সমস্যা সমাধান কৰিবৰ কাৰণে আপুনি উত্তৰটো দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে আপোনাৰ নিজৰ ভাষা কোৱা ক্ষেত্ৰত আপুনি কি সমস্যাৰ সন্মুখীন হয় এতিয়া ভাষাটো কোৱাৰ কাৰণে এতিয়া আমাৰ ইয়াত তাৰমানে যেহেতু গুৱাহাটীৰ নিচেই ওচৰত গতিকে আমি ধৰক ইয়াৰ পাৰ কি ল'লোঁ এতিয়া মানে ভাষাটো নোপোৱাৰ ফলত আজি প্ৰচলন নোহোৱাৰ ফলত মানে আগৰ বুঢ়াবিলাকেতো কৈ আছিলে এতিয়াৰ প্ৰজন্মখিনিক আমি তাৰমানে সেইখিনি নিব পৰা নাই শিকাই বুজাই নিব পৰা নাই গতিকে সেইটো ফালৰ পৰাই আমাৰ ভাষাখিনি নোহোৱা হৈছে গতিকে এতিয়া ভাষাটো নিজৰ ভাষা নহ'লে জাতি এটা নাথাকে গতিকে ভাষাটো নিজেও যদিও বুজি পাওঁ যে ভাষাটো অবিহনে জাতিটো কোনোদিন উদ্ধাৰ কৰিব নোৱাৰে কিন্তু মানে ওচৰ চুবুৰীয়াবিলাকে জেনেৰেল ভাষা অসমীয়া ভাষাখিনি কৈ থকাৰ কাৰণে এতিয়া ভাষাখিনি লোপ পাই গৈছে গতিকে আমি কি ধৰণৰ এই ব্যৱস্থাটো কৰি মানে ভাষাটো আনিব পৰা যায় ভাষাটো আনিব পাৰিলে আমি নিজকে উদ্ধাৰ কৰিব পৰা যাব বুলি আমি আকৌ পইণ্ট অফ ভিউ আপুনি মনৰ কথা এইটো যে এইটো ভাষা জানিবৰ কাৰণে কি ক'ব বিচাৰে ভাষা জনাৰ কাৰণে আমি আগতে আমাৰ থলৰ কাৰ্বিখিনিৰ বাংঠে আছেমে হওক বা কাৰ্বি নামেতে হওক তেওঁলোকৰ প্ৰচেষ্টাত 1986 চনৰ মানত আমাৰ এই অঞ্চলৰ যিবিলাক চৰকাৰী বিদ্যালয় আছিল তেওঁলোকে কিন্তু শিক্ষক দিছিলে চৰকাৰীভাৱে শিক্ষক দিছিলে কিন্তু মানুহখিনি আগ্ৰহ নোহোৱাৰ ফলত মানে ল'ৰা ছোৱালীখিনি আমাৰ কাৰ্বি শিকোৱাৰ পৰা দূৰত থকাৰ কাৰণে আজিকালি সেই মাষ্টৰখিনি যে লেংগুৱেজ মাষ্টৰখিনি আমাৰ কাৰ্বি মাষ্টৰখিনি এতিয়া গৈ তেওঁলোকে জেনেৰেল মানে অসমীয়া মিডিয়ামত মানে তেওঁলোকক সম্প্ৰসাৰণ কৰিব লগা হয় গতিকে এই বস্তুটো আমি যদি জাতিটোতো আমি থাকিবই লাগিব কিন্তু আমি বেলেগ
হ'ব নোৱাৰোঁ, কাৰ্বিয়ে হ'ব লাগিব। গতিকে আমি এই ভাষাটো কি ধৰণে আনিব লাগিব যে আমি প্ৰাথমিক কিছুমান তলৰ মানে পৰ্যায়ত আমি কাম কৰিব লাগিব। সেইটো সম্ভৱ হয়নে নহয় সেইটো মোৰ মনৰ ভাৱ। গতিকে এই বস্তুটো মিটিং আকাৰে কৰিলে মানে মানুহে শুনিব, কিন্তু শুনাৰ পিছত আৰু পাহৰি যাব। কিন্তু আমি গ্ৰুপ হিচাপে এখন গাঁৱত বা 15-20 ঘৰ লগাই আমি সেই গ্ৰুপত তাতে ডিছকাছ কৰি আমি ভাষাটো প্ৰচলনৰ কাৰণে কিছু জানে আমি সেইবিলাকৰ কিছুমান নজনাখিনিক আমি Than bang dipen rong pipen kapachnya tengke non ovik timia temaphan ame thangalam ki than chia towar ke hello lamet ame pen pater piponra lamlon ki theka temaphan rongalo asan chom sam chom dampen than dam nangji puan ete eme thangalam thekun elopusi pherangke kahomita mahot than pachini don কৰিবলৈ আপোনাৰ উগ্ৰ আছে নেকি? সেইটো আছে, কাৰণ আমাৰ জাতিটোক আমি সমাজৰ মাজত যদি আনি নিব লাগে সাংস্কৃতিক যুগেৰে আমি নিব লাগিব। গতিকে আমি জাতিটোক বচাব লাগিব। আমাৰ ড্ৰেছ পাতি আৰু নৃত্য গীত মাত কথাই দি আমি কি কৰিব লাগিব, জাতিটোক আমি বাকী ঠাইত আমি দেখুৱাব লাগিব বা আমি দৰবাৰত আমি নিব লাগিব। গতিকে আমি এই বস্তুবিলাক যদি আমি প্ৰচাৰ কৰি আমি অন্য জাতিৰ লগত আমি ফেৰ মাৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জাতিটো অস্তিত্বতে নহয়। গতিকে এই বস্তুটো আমি সাংস্কৃতিক আমাৰ ইয়াতে আছে, আমাৰ এতিয়া অলপ কমিছে। আগৰ প্ৰজন্মবিলাক আমাৰ যিবিলাক সাংস্কৃতিক দল, এইটো আমাৰ বিভিন্ন গুৱাহাটীৰ সাংস্কৃতিক বিহু মঞ্চই হওক কিবাই হওক আমাৰ মানে ইয়াৰ পৰা গৈ প্ৰদৰ্শন কৰে। গতিকে এইটো আছে, পৰম্পৰা আছে। গতিকে এই বস্তু থাকিলেও নহ'ব, আমি সেইটো জীয়াই ৰাখিব লাগিব, ভাষাও জীয়াই ৰাখিব লাগিব, সাংস্কৃতিক বাদ্যযন্ত্ৰ আমাৰ নিজাববীয়া আছে, সেইবিলাক বস্তু আমি প্ৰদৰ্শন কৰিলেহে জাতিটোৰ এটা উদ্ধাৰ হ'ব। যেতিয়া মানুহে ক'ব বিহুৰ ঢোল বেলেগ, কিন্তু কাৰ্বিৰ ঢোল পেঁপা আমাৰ বেলেগ, আমাৰ বাদ্যযন্ত্ৰ আমাৰ বেলেগ আছে। গতিকে আমি সেইবিলাক আমি দেখুৱাব লাগিব, তেতিয়াহে আমি জাতিটোক মানে ধৰি ৰাখিব পাৰিম। লগতে আমি এটা মোৰ আহ্বান যে কাৰ্বি আংলঙত যিকেইটা আমাৰ কাৰ্বি ভাই ককাই আছে, কিন্তু থলতো কাৰ্বি আছে, কিন্তু কিছুমানে কয় যে থলৰ কাৰ্বিখিনি মানে কাৰ্বি নহয়, কিন্তু অৰিজিনেল কাৰ্বি গুৱাহাটীখন আধাই মানে কাৰ্বি আছে। কিন্তু সময়ৰ সোঁতত তাৰমানে কি হৈছে, মানুহখিনি আমাৰ কাৰ্বি মানুহখিনি চলিব নোৱাৰে। La pusong si inut ovik kimi ke jabang jandan thangchu pupen sitame ami thangalam ki thek thek deta jok aning duklo la pen kachali jia phantame aning hanglo bositame ke than jia tum ka vedeta jok asamis alamsi ningjena koklo pusi pherang kya pha than pachinni মানে নতুন প্ৰজন্ম মানে আপোনাৰ যেনে কাৰ্বি আংলংটো অলপ ছেপাৰেট হৈ যায় আমাৰ গুৱাহাটীৰ পৰা। যিবিলাক আমাৰ গুৱাহাটীত কাৰ্বি আছে, মই গুৱাহাটীৰ কথাই কৈছোঁ, যিবিলাক আমাৰ গুৱাহাটীত কাৰ্বি আছে মানে যিবিলাক আমাৰ এজ বয়সত ডাঙৰ বা হেৰি পুৰণি মানুহখিনিয়ে জানে, কিন্তু যিবিলাক নতুন প্ৰজন্ম উঠি অহাবিলাকে সেইবিলাকে অলপ শিকিবৰ কাৰণে অনিচ্ছা কৰে, কাৰণ ওচৰে পাঁজৰে বেলেগ কালচাৰৰ মানুহ থাকে বা অসমীয়াটো বেছি চলে, সেইটো কাৰণে অসমীয়া কথাটো মানে কয় আৰু নিজৰ ভাষাটো মানে পাহৰি গৈছে বা ক'ব নিবিচাৰে, আৰু যিকেইজনে অলপ চলপ জানে সেইবিলাকে অলপ লাজ কৰে বা ভয় কৰে ক'বৰ কাৰণে। আৰু নতুন প্ৰজন্ম মানে আপোনাৰ নিজৰ মাজত যেতিয়া নিজৰ ভাষাটো কোৱা নহয়, আনৰ ভাষাটো আঁকোৱালি লোৱা হয়, তেতিয়া নিশ্চয় নিজৰ ভাষাটো হেৰাই যায়। ঠিক তেনেকুৱাই হৈছে আমাৰ নতুন প্ৰজন্মৰ হেৰিত। এতিয়া ক'ব লাগিলে এতিয়াতো ভাষাটো প্ৰায় হেৰাই গৈছে আমাৰ গুৱাহাটীৰ নতুন প্ৰজন্মইতো ভাষাটো নাজানে, টাইটেলটোহে লৈ আছে, কাৰ্বি বুলি টাইটেলটো লৈ আছে। মই এতিয়াই ক'ব বিচাৰোঁ নতুন প্ৰজন্ম মানে কি, শিকাব লাগিলে পুৰণি মানুহখিনি মানে আগৰ মানুহখিনি আহিব লাগিব, ক'ব লাগিব, বা যিবিলাক আমাৰ নেতা আছে, আমাৰ কাৰ্বি সংগঠন আছে, সেইবিলাকে আগুৱাই আহিব লাগিব, আগুৱাই আহি সিহঁতে ধৰিব লাগিব। এতিয়া গুৱাহাটীততো তেনেকুৱা নাই, প্ৰায় নাই, মানে নোহোৱাই হৈছে। ঠিক যিবিলাকে জানে বা যিবিলাক আমাৰ কাৰ্বি আংলঙত যিবিলাক নেতা আছে বা আমাৰ ৰাজনীতিৰ বিষয়ববী আছে, সেইবিলাকে যদি আহি ইয়াতে মিটিং কৰি ভালকৈ হেৰি কৰে, তেতিয়া আমাৰ ভাষাটো জনা সহজ হ'ব বা জানিব, মই এইটোৱে ক'ব বিচাৰোঁ।
non la pusana pura hot Karbi ang long ara tuma phasi chiki pronglo Karbi alam kapechan la pen Karbi adeng anta ke than ki mung japhan dipen rong pi pen kachening rik pado la pen puthot kachening ri pon thuke lapu henlo inglonga Karbi thoya Karbi puche plak predetra Karbi tangte Karbi pu pathia sonte pusi alang ni pen towar cholanglo সাংস্কৃতিক যিবিলাক অন্তিম লাষ্ট কুৱেশ্যন ৰেডি লাষ্ট কুৱেশ্যন মই সুধিম এইটো আপোনাৰ ভাষা আৰু সংস্কৃতি প্ৰচাৰ কৰিবলৈ আপোনাৰ সংস্কৃতি নেতাসকলক আপোনাৰ অনুৰোধ কি আমাৰ জাতিটোৰ যিকেইজন সাংস্কৃতিকৰ বিষয়ববীয়া আছে তেওঁলোকক আমি মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ তেওঁলোকে পাহাৰ ভৈয়াম ভাবিব নালাগে তেওঁলোকে সেইখিনি যিখিনি জানে তেওঁলোকে ভৈয়ামতো তেওঁলোকে শিকাওক পাহাৰৰ ভৈয়ামৰখিনিও যেন গৈ পাহাৰত শিকক গতিকে সংমিশ্ৰণ কৰি যে জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ ভাষাটো প্ৰথমতে দৰকাৰ তাৰপিছত সাংস্কৃতিক ভাষাটো জানিলেহে আমি গীত মাত জানিম গতিকে আমাৰ সেইখিনি আমাৰ যিকেইজন মানে সাংস্কৃতিক বিষয়ববীয়া আছে তেওঁলোকে সেইখিনি অসমত কাৰ্বি যি য'ত বসতি প্ৰধান আছে তেওঁলোকে তাতে গৈ মানে দেখাই শুনাই তেওঁলোকে আগবঢ়াই লৈ যাওক সেইটোৱে মোৰ কাম Pini birta pangjang abang kela pangsi kangton iklong do me thak me kudwang thu